নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল MIG21 এনি আৰু মই মৃগেন দত্ত। আজি আপোনালোকক যিটো কাহিনী দেখুৱাম, সেই কাহিনীটোৰ মুখ্য চৰিত্ৰ হৈছে দিখৌ নৈ আৰু এয়া জাজি নৈ, আৰু তাৰ পাৰত বিভিন্নজনে গঢ়ি তোলা সমন্বয়ৰ ক্ষেত্ৰখন। আপোনালোকক লৈ যাম দিখৌ নৈ পাৰৰ খৰাগুৰি চাপৰিলৈ, য'ত সুদূৰ মৰুৰ দেশৰ পৰা আহি আজান ফকীৰে জিকিৰ ৰচনা কৰিছিল। আপোনালোকক দেখুৱাম দিখৌমুখৰ ৰামখা পীঠ, যি পীঠ কামাখ্যা পীঠৰ সমপৰ্যায়ৰ, আৰু লগতে পৰিচয় কৰাই দিম জাজিমুখৰ বিখ্যাত ভকলেন পৰিয়ালৰ সৈতে, যিটো পৰিয়াল মূলতঃ ফ্ৰান্সৰ আছিল যদিও আজি আহি এই লুইতৰ পাৰৰ জাজিমুখকে নিজৰ আপোন ঘৰ কৰি তুলিলে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যাত্ৰা আৰম্ভ কৰিলোঁ ঐতিহাসিক গৌৰীসাগৰৰ পৰা। ৰাতিপুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাজি দলং পাৰ হৈ আমি গৌৰীসাগৰ নগৰত প্ৰৱেশ কৰিলোঁ। আপোনালোকে গৌৰীসাগৰ বুলি ক'লে নিশ্চয় গৌৰীসাগৰ পুখুৰী, গৌৰী দৌল আৰু তাত থকা শিৱদৌলৰ সম্পৰ্কে অৱগত। গতিকে এই বিষয়ে বিস্তৃতভাৱে নকৈ আপোনালোকক লৈ যাম গৌৰীসাগৰৰে কাষৰ দিখৌমুখৰ খৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহ আৰু দিখৌমুখৰ ৰামখা পীঠলৈ, যি পীঠ কামাখ্যা পীঠৰ সমপৰ্যায়ৰ। আপোনালোকে গৌৰীসাগৰ তিনিআলিৰ পৰা দিখৌমুখৰ ৰাস্তাৰে প্ৰায় 5 কিলোমিটাৰমান গ'লে পাব ভৰলুৱা তিনিআলি। সেই ভৰলুৱা তিনিআলিয়ে সোঁহাতেৰে প্ৰায় 2 কিলোমিটাৰ সোমাই গ'লেই পাব এই ঐতিহাসিক ৰামখা পীঠ দেৱালয়, যি দেৱালয় প্ৰাক আহোম যুগৰ বা বহুতে তাৰো বহু শতিকাৰ, বহু সহস্ৰাব্দৰ আগৰ বুলি বিশ্বাস কৰে। দক্ষ যজ্ঞৰ পাছত মহাসতীৰ মৃতদেহ যেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে ছিন্ন কৰি দিব লগা হৈছিল, তেতিয়া মহাসতীৰ মৃতদেহবোৰ বিভিন্ন স্থানত পৰিছিল আৰু প্ৰত্যেক স্থানতে একোখন পীঠ গঢ়ি উঠিছিল। অসমৰ কামাখ্যা পীঠো তেনে একোখন পীঠ। সেই একেদৰে এই স্থানত সতীৰ বক্ষ পৰিছিল বুলি বহুজনে বিশ্বাস কৰে, আৰু তাৰ ফলতেই এই ৰামখা পীঠ সৃষ্টি হৈছিল। কিন্তু এই ৰামখা পীঠ আনবোৰ পীঠতকৈ কিছু পৃথক, কাৰণ এই ৰামখা পীঠৰ লগতে আছে দেওঘৰীয়া নামঘৰ। সেয়েহে এই পীঠত বৈষ্ণৱ মাৰ্গ আৰু শাক্ত মাৰ্গ দুয়োটাই প্ৰতিফলিত হয়। আমি এই ৰামখা পীঠৰ ইতিবৃত্ত সম্পৰ্কে কথা পাতিছিলোঁ এই অঞ্চলৰ এজন ব্যক্তি বিনন্দ বৰুৱাৰ সৈতে। নমস্কাৰ। কওকচোন। ৰামখা পীঠৰ ইতিবৃত্তি মানে আমি যিখিনি ইয়াত আমি জন্মৰ পৰা বা আমাৰ ককা দেউতা, আজু ককা, তেওঁলোকৰ পৰা যিখিনি গম পাইছোঁ, তাৰ উপৰিও যিখিনি বুৰঞ্জীয়ে আমাক মানে এটা চমুৱা ভাষ দি যোৱা মতে স্বৰ্গদেউ চুকাফা অহাৰ আগতেই এই পীঠ প্ৰতিষ্ঠিত, কাৰণ যিটো পাক আহোম যুগৰে হয়। আৰু গতিকে ইয়াত এই পীঠৰ মানে আহোমসকল যেতিয়া অসমলৈ আহিছিল, তাৰ আগতে চুতীয়া, বৰাহী এই জনগোষ্ঠীয় লোকসকলে ইয়াৰ পৰিচৰ্যাৰ দায়িত্ব লৈছিল। কিন্তু স্বৰ্গদেউ চুকাফাৰ পিছত যেতিয়া এই পীঠৰ দায়িত্ব, কাৰণ স্বৰ্গদেউ লক্ষ্মীসিংহই এই ৰূপহী নগৰৰ পৰা ৰংপুৰলৈ যেতিয়া নাৱেৰে উজাই যাওঁতে তেতিয়া দেৱীৰ বক্ষস্থল বিদিত ইয়াত। কালিকা পুৰাণৰ 3খন পীঠৰ ভিতৰত ইয়াত এইখনো এখন, যিখন ৰামখা পীঠ, আৰু শদিয়াৰ কেঁচাইখাতি, আৰু আমাৰ ভাটিত আপুনি কামাখ্যা দেৱী, আৰু ঠিক তেনেকৈ মধ্যম স্থানত ৰামখা পীঠ দেৱালয় মানে অৱস্থিত। বৰ্তমান সময়ত চৰকাৰে সুবিধা কিছু সহায় সহযোগ আগবঢ়াইছে, কিন্তু যেনেদৰে কামাখ্যাই পাইছে তেনেদৰে কিন্তু ৰামখা পীঠে সেই সুবিধা পোৱা নাই। আৰু গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰক আহ্বান জনাম যে সাম্প্ৰতিক সময়ত যি আমাৰ চৰকাৰ, সেই চৰকাৰে যাতে ৰামখা পীঠৰ প্ৰতি আৰু দৃষ্টি নিবদ্ধ কৰে। ৰামখা পীঠৰ সৈতে একেটা চৌহদতে থকা এই দেওঘৰীয়া বৰনামঘৰটো দেখি এই সমন্বয়ৰ বিষয়ে আমি তেখেতক প্ৰশ্ন কৰিলোঁ।
আমি এই ৰামখা পীঠৰ লগতে দেখিছোঁ একেটা সীমাৰ ভিতৰতে আছে দেওঘৰীয়া নামঘৰ ভাগ। এই বিষয়ে আপুনি কওকচোন। চাৰি সীমাৰ ভিতৰতে শক্তিপীঠো আছে আৰু ইফালে বৈষ্ণৱ মাৰ্গৰ নামঘৰো আছে। কওকচোন এই বিষয়ে কি? এইটো মানে ধৰি লওক আপুনি এইটো এটা চাগে অসমতেই বা ভাৰতবৰ্ষতে এটা বিৰল দৃষ্টান্ত, যিটো নেকি শক্তি মাৰ্গ আৰু আপোনাৰ বৈষ্ণৱ মাৰ্গ একেলগে অৱস্থিত। আমিও কামনা কৰিম কামাখ্যা পীঠৰ শক্তিপীঠৰ দৰে এই ৰামখা পীঠো এদিন ভাৰতবৰ্ষৰ ঐতিহ্যময় যিবোৰ ধৰ্ম অনুষ্ঠান আছে, যি পীঠ আছে, সেই তালিকাত অন্তৰ্ভুক্ত হওক আৰু জিলিকি উঠক। নমস্কাৰ। এই শাক্ত আৰু বৈষ্ণৱ সমন্বয়ৰ ক্ষেত্ৰ ৰামখা পীঠৰ পৰা কিছুদূৰ আগবাঢ়ি গ'লেই আমি পাম দিখৌ নদী। এই দিখৌ নৈ পাৰ হৈ ইটো পাৰে আমি পাওঁ ঐতিহাসিক শৰাগুৰি চাপৰি। আপোনালোকে যদি শিৱসাগৰৰ ফালৰ পৰা যদি আহে, তেতিয়া শিৱসাগৰৰ বাইপাছে আহি গেমনৰ দলঙৰ তলেৰে যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৱে আহিও আপোনালোকে এই শৰাগুৰি চাপৰি ওলাব পাৰে। কিন্তু আমি যিহেতু গৌৰীসাগৰৰ ফালৰ পৰা গ'লোঁ, গতিকে এই ঘাটটো পাৰ হৈ আমি শৰাগুৰি চাপৰি পাম। এই স্থানেই হৈছে ঐতিহাসিক শৰাগুৰি চাপৰি। এই স্থানত এই তিনিখন নৈ লগ লাগিছে। এয়া হৈছে দিখৌ নৈ আৰু এইখন হৈছে দৰিকা নৈ। এই দৰিকা আৰু দিখৌ নৈ আহি এইফালে এয়া ব্ৰহ্মপুত্ৰত পৰিছেহি। আহক আমি এই শৰাগুৰি চাপৰি ঐতিহাসিক আজান পীৰ দৰগাহলৈ যাওঁ। আজান ফকীৰৰ প্ৰকৃত নাম আছিল শ্বাহ মিৰাণ। সুদূৰ মধ্যপ্ৰাচ্যৰ বাগদাদৰ পৰা খ্ৰীষ্টীয় ৭ম আৰু ৮ম শতিকাৰ মাজভাগত কেইজনমান পীৰ লগত লৈ অসমলৈ আহিল। প্ৰথমতে হাজোৰ পুৱামক্কা আৰু তাৰ পাছত শিৱসাগৰৰ সোণপুৰা অঞ্চলত থাকি এটা মছজিদ স্থাপন কৰি তেখেতে প্ৰথমে আজান দিবলৈ শিকাইছিল। সেয়েহে তেতিয়াৰ পৰা তেখেতে আজান ফকীৰ নাম পালে। অসমীয়া জনজীৱনৰ বিভিন্ন উপাদান সন্নিৱিষ্ট কৰি ৰচনা কৰা আজান ফকীৰৰ জিকিৰবোৰে অসমীয়াসকলক মোহিত কৰিছিল আৰু দিনক দিনে বাঢ়িবলৈ লৈছিল আজান পীৰৰ জনপ্ৰিয়তা। আজান ফকীৰৰ এই জনপ্ৰিয়তাত একাংশ মুছলমান ৰাজবিষয়া হৈ পৰিছিল আজান ফকীৰৰ শত্ৰু। সেয়েহে এই মুছলমান ৰাজবিষয়াসকলে ৰজাঘৰ আৰু ৰাইজৰ মাজত আজান ফকীৰক অপ্ৰিয় কৰিবলৈ তেখেত দিল্লীৰ মোগল সম্ৰাটৰ চোৰাংচোৱা বুলি গোচৰ দিলে। অৱশেষত ৰূপাই দা ধৰা গৰিয়াৰ হেঁচাতে ৰজাই ৰাজদ্ৰোহৰ অভিযোগ তুলি আজান ফকীৰৰ চকু দুটা কহাৰ নিৰ্দেশ দিলে। পিছত চকু দুটা দিখৌ নৈত পেলাই দিয়াত দিখৌ নৈ উভতি বৈ বানপানী হৈ গড়গাঁও চহৰখন বুৰাই পেলায়। কেৱল আজান ফকীৰ থকা ঠাইখিনিহে বাম হৈ থাকিল। সেয়েহে এই ঘটনা দেখি ৰজাই আজান ফকীৰৰ প্ৰতি কৰা অন্যায়ৰ বাবে ক্ষমা বিচৰাত ফকীৰে ক্ষমাদান কৰাত পলকতে বানপানী নাইকিয়া হ'ল। তেতিয়া স্বৰ্গদেৱে এই শৰাগুৰি চাপৰিতে আজান পীৰক মাটি ভেটি দি সংস্থাপিত কৰে। দিখৌ পাৰৰ এই শৰাগুৰি চাপৰি হৈছে হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ প্ৰতীক। কাৰণ আজান পীৰ দৰগাহৰ কাষৰ প্ৰায় 10 কিলোমিটাৰ জোৰা বিস্তৃত অঞ্চলত মাত্ৰ এঘৰ মুছলমান মানুহ আছে। বাকী হিন্দু মানুহসকলেই এই দৰগাহৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ প্ৰতীক শৰাগুৰি চাপৰিৰ পাছত আমি আগবাঢ়ি গ'লোঁ জাজিমুখৰ দিশে। দিখৌ মুখৰ দৰে জাজিমুখৰ লুইতৰ পাৰৰ এই অঞ্চলো হৈছে সমন্বয়ৰ প্ৰতীক। এৰা এই লুইতৰ দুয়োপাৰে কিমান যে অতিথি আদৰি লৈছে তাৰ কোনো সীমা সংখ্যা নাই। তেনে এটা পৰিয়াল হৈছে জাজিমুখৰ বিখ্যাত ভকলেন পৰিয়াল, যিটো পৰিয়াল মূলতঃ কানাডাৰ আছিল যদিও পাছত ফ্ৰান্সত থাকি ফ্ৰান্সৰ পৰা আহি ক্ৰমান্বয়ে আমাৰ এই অসমৰ জাজিমুখত নিগাজিকৈ বসবাস কৰিবলৈ ল'লে। আমিও এই ভকলেন পৰিয়ালৰ সৈতে কিছু মত বিনিময় কৰিলোঁ। নমস্কাৰ দাদা, আজি আপোনালোকৰ পৰিচয় কৰাই দিছোঁ এই জাজিমুখৰ
ভকলেণ্ড পৰিয়ালৰ জন ভকলেণ্ড দাদাৰ সৈতে। আৰু আপোনালোকে আহি যে ইমান দূৰৰ পৰা আহি যে আমাৰ বিষয়ে জানিবৰ কাৰণে আগ্ৰহী হ'ল, আৰু এই আগ্ৰহীটো অকল আপোনালোকে নহয়, অন্যও জানি যাতে কথাখিনি গম পালে ভাল হয়। ধন্যবাদ দিছোঁ মিগ 21 এনিক মই, তেখেতক এইখিনি কষ্ট কৰি পৰিশ্ৰম কৰি অহাৰ বাবে। এই ভকলেণ্ড পৰিয়ালৰ পূৰ্বপুৰুষ জেন ভকলেণ্ড আছিল মূলতঃ কানাডাৰ নিবাসী। ভাগ্যৰ সন্ধানত আহি তেওঁলোকে পৰৱৰ্তী কালত ফ্ৰান্সত থাকিবলৈ লয়। তেওঁলোকৰে সুযোগ্য পুত্ৰ লিওছ নিকোলাছ ভকলেণ্ড আছিল এজন আৱিষ্কাৰক। তেওঁ পেৰিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি বেৰিলিয়াম আৰু ক্ৰমিয়াম নামৰ দুবিধ ধাতু আৱিষ্কাৰ কৰিছিল। আৰু ইয়াৰ পাছত ফৰাচী চৰকাৰৰ পৃষ্ঠপোষকতাত সেই দুবিধ ধাতুৰ সন্ধানত আহি প্ৰথমে বংগোপসাগৰ আৰু ক্ৰমাৎ ব্ৰহ্মপুত্ৰই উজাই আহি জাজিমুখৰ এই স্থানতেই বসবাস কৰিবলৈ ল'লে। তেওঁলোকৰ বৈবাহিক সম্বন্ধ গঢ়ি উঠিল এই অঞ্চলৰে স্থানীয় লোকৰ সৈতে। আমি জন ভকলেণ্ডাক সুধিছিলোঁ, আপোনাৰ বাৰু কেতিয়াবা ধৰক সেই উন্নত দেশ ধৰক ফ্ৰান্স বা কানাডাৰ দৰে উন্নত দেশ এৰি পেলাই আপোনাৰ এই জাজিমুখৰ দৰে এটা পিছপৰা অঞ্চলত থকাৰ কাৰণে কেতিয়াবা আপোনাৰ আফচোচ হয় নেকি, হৈছে নেকি কেতিয়াবা? মই এটা কথাই বৰ ভাল পাওঁ, নিজৰ জন্মভূমিটো আটাইতকৈ ডাঙৰ, সেইটো কথা শিকাইছে মোক অসম মাতৃয়ে শিকাইছে। আৰু অসম মাতৃয়ে শিকোৱা কথাটো কেতিয়াও সৰু হ'ব নোৱাৰে। কাৰণ যিমানেই ডাঙৰ কথা নহওক, স্বৰ্গখন যিমানেই ধুনীয়া নহওক, কিন্তু মাতৃৰ কোলাটো বহুত মানে শক্তিশালী আৰু বহুত মৰমৰ, বহুত আদৰৰ আৰু বহুত শান্তিদায়ক। সেইকাৰণে মই এটা কথাই ভাবোঁ যে অসমখনৰ মোৰ চুবুৰীটো ইমানেই মই ভাল পাওঁ, হয়তো কানাডাৰ কথা বহুত দেৰিকৈহে কল্পনা কৰোঁ, বা এইটো কি কয় মানে ফ্ৰান্সৰ কথাটো কেতিয়াবাহে কল্পনা কৰোঁ। সেইটোৱে এইখিনি আপুনি সুন্দৰ প্ৰশ্ন সুধিলে, বহুত ভাল লাগিলে, আৰু মই এইখিনি প্ৰকাশ কৰিবলৈ পাই মানে বহুত আজি মানে বহুত আনন্দিত আৰু বহুত উল্লাসিত। মানে এই ভকলেণ্ড পৰিয়ালৰ বৰ্ণিল জীৱন যাত্ৰাৰ সৈতে আপোনালোকক পৰিচয় কৰাৰ পাছত আজি আমাৰ যাত্ৰা প্ৰায় সমাপ্ত হ'ল। আজি আপোনালোকক পৰিচয় কৰাই দিলোঁ লুইতৰ পাৰৰ দিখৌমুখ জাজিমুখত গঢ়ি উঠা এই সমন্বয় ক্ষেত্ৰখন। ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।